Hi guys, মই শৰ্মাই আপোনালোকলৈ স্বাগতম জনাই বিপুল শৰ্মা চেনেলত এটি সাধাৰণ ঘৰুৱা ভিডিঅ' বনাইছোঁ চাওক আৰু লগতে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ ঘৰলৈ এঘৰ আলহী ফুৰিবলৈ আহিছে, একেবাৰে নিজা আলহী, ঘৰুৱা আলহী নিজৰে। তেওঁলোকে এই গাড়ীৰে আমাৰ ঘৰলৈ আহিছে। এতিয়া বহিব, বহি জিৰণি লৈ চাহ পানী খাব। সুনুবা আৰু আমাৰ বাবু লুডু খেলি আছে, বাবুৰ দুটা আছে। তাৰপিছত সুনুবাৰ দাদা টিকু টিকু নে টিকু বহি আছে। কি কৰি আছা বৰ্তমান? মোবাইল খেলি। আচ্ছা, মই এইটো চাই আছোঁ। এই যা বাবু লুডু খেলি। দে বল খেল, সোনকাল কৰ, ভাত খাব লাগে, ভাত খাব মাতি আছে। এয়া ফুৰিবলৈ অহা আলহী সপৰিয়ালে আহিছে। আমাৰ টিকু আৰু চুমু, এয়া দেউতা আৰু এইজনী বহি থকা মা। কি মৰম কৰি চুমুক লৈ আছে। এতিয়া ভাত পানী খোৱা হ'ল? হ'ল। বহি জিৰাই বোধহয়। আজি থাকিব না কি? আৰু মাকজনী কেৱল হাঁহি থাকে, হাঁহি চম্পাৰ দৰে হৈছে। আচ্ছা, অ'কে বাৰু। আৰু মই আৰু কি ক'ম, তেওঁলোকে অলপ পিছত হয়তো যাবই নিশ্চয়, আৰু আহিব। থেংক দে চুনু বহা আৰু চুনু বহা আৰু কেটু বহা। এতিয়া মই খাবলৈ যাওঁ ভাত। আচ্ছা, এইয়া ভাত দিছে। এইয়া ভাত, চুনুৰ মা, বাবুৰ মা ভাত পৰিৱেশন কৰি আছে, খাদ্য দি আছে, কণে ভাত খাই আছে। ভাতৰ লগতে কি আছে? নিৰামিষ নে? নিৰামিষ ভাত, বেছ ভাল খাদ্য। দালি, চব্জি, এইটো বেঙেনা ভাজি, আৰু এইটো কি? ৰঙালাও আৰু বৰা। খাই মজা পাব। দে নব কিয় গোটেইবিলাকে। আৰু বাকী এইবিলাকে পাকঘৰত সোমাই আছে, গোটেইবিলাক এইবিলাক হিচাপ কৰি আছে পাকঘৰত। এই চাটনি খাম। এতিয়া আমি ভাত খাম। বাবু বহ। এতিয়া আমি ভাত খাব লাগিব। বৰা তাৰমানে এতিয়া সন্ধিয়া হৈ আহিছে নহয়। টিকু আৰু চুমু যাব ওলাইছে। তোমালোক অফিচাৰ মহাজনো উঠিলে নেকি গাড়ীত? গতিকে তোমালোক আকৌ আহিবা দেই। ওকে, বাই বাই, টাটা।